बिटिआर ओनसोलाव सावस्रि सिबिथायनि थाखाय ICICI फाउन्डेशननिफ्राय गंनै एम्बुलेन्स गारि दान होदों। ICICI बेंकनिफ्राय दिनै BTC सोरखारनो गंनै मबाइल मेडिकेल इउनिट सुंद' MMU गारि दान होदों। क'क्राझार सहरनि बड'फा नोगोराव थानाय बड'लेण्ड हायुंआरि गौथुमनि सेक्रेटारियेटआव खुंफुंनाय मोनसे हाबाफारिनि गेजेरजों ICICI फाउन्डेशननिफ्राय गंनै एम्बुलेन्स गारिखौ दिनै गथायो बिटिआरनि गाहाय खुंगिरि प्रमद बर'नो। बे हाबाफारियावनो BTCनि गुबुन गुबुन बिफाननि मावफुं सोद्रोमाफोरजों लोगोसे ICICIनि गुबुन गुबुन बिफाननि बिबानगिरिफ्रा बाहागो लायो। বেংকৰ তৰফৰ পৰা দুখন MMU মোবাইল মেডিকেল ইউনিট আমাৰ বডোলেণ্ড চৰকাৰক তেখেতসকলে দিছে। আমাক বহুত প্ৰয়োজন সময়ত য'ত বানপানীৰ পিছত এতিয়া বিভিন্ন অঞ্চলবিলাকত মানুহৰ মাজত সৰু সুৰা বেমাৰ দেখা দিছে আৰু আমাৰ ডক্টৰৰ খুব নাটনি হয়। তো সেইকাৰণে এই অঞ্চলবিলাকত গৈ পেলাই ৰাইজক ট্ৰিটমেণ্ট কৰিবলৈ আমাক তেনেকুৱা এটা বাহনৰ খুব প্ৰয়োজন আছিলে আৰু এই বাহনত সকলো ফেচিলিটি আছে। তাত ডক্টৰে বহি পেলাই ধুনীয়াকৈ OPD পেচেণ্টবিলাকক হস্পিটেলত কেনেকৈ ট্ৰিটমেণ্ট কৰে তেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰিব। গতিকে এই এটা ডাঙৰ মহান এটা ছাপোৰ্ট আমাক দিয়াৰ কাৰণে ICICI বেংকক মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমি আমাৰ অঞ্চলৰ অৰ্থনীতি উন্নয়নৰ কাৰণে আমি একেলগে কাম কৰিব পাৰিম আৰু ICICI বেংকক আমি কৈছোঁ যে তেখেতসকলৰ ৰাইজক লৈ পেলাই বা সমাজক লৈ পেলাই যিবিলাক আঁচনি আছে এই আঁচনিবিলাক আমাৰ বিটিআৰ গভৰ্ণমেণ্টে আমি একেলগে কাম কৰিম আৰু এনেকুৱা সময়ত এই ছাপোৰ্টটো দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। বিটিআৰ চৰকাৰৰ পৰা আমি যোৱা বছৰৰ পৰাই ৰোগ নিৰ্মূল বিটিআৰ এটা মিছন আৰম্ভ কৰিছোঁ। তাত বহুতখিনি দুখীয়া পেচেণ্টবিলাকক আমি ছাপোৰ্ট কৰি আছোঁ আৰু এই বছৰ আমি আৰু বিটিআৰ হেল্থ ইজ ৱেল্থ এটা মিছন আৰম্ভ কৰিম, য'ত নেকি কিডনী আৰু কেঞ্চাৰ পেচেণ্টবিলাকক মিনিমাম এটা হেল্থ প্ৰত্যেকটো সমষ্টিত দিয়াৰ কাৰণে এটা আঁচনি আমি লৈছোঁ আৰু ইয়াৰ লগতে যিখিনি আমাৰ প্ৰাইমাৰী হেল্থ চেণ্টাৰ বা বিভিন্ন হেল্থ চেণ্টাৰবিলাক গাঁওবিলাকত আছে যথেষ্ট জৰাজীৰ্ণ অৱস্থা হৈছে, সেইবিলাক যিমান পাৰোঁ এই বছৰ ৰিন'ভেশ্যন কৰাৰ কাৰণে আমি ঠিক কৰিছোঁ। এইবিলাক ৰিন'ভেশ্যন কৰিব পাৰিলে আমাৰ পাব্লিকে গৈ পেলাই ওচৰতে ভাল ট্ৰিটমেণ্টবিলাক ল'ব পাৰিব। আমাৰ মূল মটটো হৈছে কি কোনো পেচেণ্ট হস্পিটেলত অহাৰ পিছত ৰিটাৰ্ণ যাব নালাগে। বহুত সময়ত আমি শুনিবলৈ পাইছোঁ যে সৰু সুৰা বেমাৰবিলাককো আমাৰ কিছুমান হস্পিটেলত ট্ৰিটমেণ্ট নকৰে, তেখেতসকলক ফিৰাই পঠায়, কোনোবা প্ৰাইভেট প্ৰেক্টিশ্যনাৰৰ তাত পঠাই দিয়ে। চ' সেইবিলাক আমি এই বছৰত যথেষ্ট গুৰুত্ব দিম বুলি ভাবিছোঁ আৰু সেইকাৰণে বিটিআৰ অঞ্চলত এতিয়াও আমাৰ ইণ্ডেক্সবিলাক চালে খুব পেথেটিক দুখ লগা অৱস্থা হৈ আছে। তো এইটো কেনেকৈ আমি পাৰ হ'ব পাৰোঁ বেলেগৰ লগত বা বেলেগ অঞ্চলৰ লগত তেনেকুৱা হেল্থ ছাৰ্ভিচটো ডেভেলপ কৰাৰ কাৰণে আমি এইবাৰ কাম কৰিম।